এই মুহূৰ্তত লৈ আহিছে এটা ব্ৰেকিং নিউজ। নগাঁৱৰ ৰেংবেঙত ট্ৰাক আৰু বলেৰৰ মুখামুখি সংঘৰ্ষ, থিতাতে নিহত 2জন লোক, গুৰুতৰভাৱে আহত 3জন। নগাঁও জিলাৰ কঠিয়াতলী আৰক্ষী চকীৰ অন্তৰ্গত ৰেংবেঙত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত 2জন লোক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে 3জনকৈ লোক। নিহত লোক 2জনৰ নাম চিন্নত বে আৰু কান্দৰ সিং হানছে বুলি জানিব পৰা গৈছে। আনহাতে আহত কেইজন হৈছে চিতৰ সিং তেৰণ, অৰুণ কিলিং আৰু তপক দাস। নিহত চিন্নত বেৰ ঘৰ হাওৰা ঘাটত আৰু কান্দৰ সিং হানছেৰ ঘৰ বোকাজানত। আনহাতে চিতৰ সিং তেৰণৰ ঘৰ ডকমকাত, অৰুণ কিলিঙৰ ঘৰ বোকাজানত আৰু চালক তাপক দাসৰ ঘৰ ডিফুত। আধাৰ কাৰ্ডৰ কাম শেষ কৰি লোককেইজনে আঞ্জুক পানীৰ পৰা ডিফুলৈ AS01 EM 9657 নম্বৰৰ বলেৰো গাড়ীৰে উভতিছিল। কিন্তু সেই সময়তে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে ৰাজপথতে খুন্দা মাৰে বলেৰোখনক। দুৰ্ঘটনাত থিতাতে নিহত হয় 2জন লোক। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে ট্ৰাকখন ভুল দিশেৰে আহি বলেৰোখনক খুন্দা মাৰিছিল। ভোগালী বিহুৰ প্ৰাকখনত সংঘটিত এই শোকাবহ ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোতে। নগাঁৱৰ পৰা আস্মিতা ভূঞাৰ ৰিপৰ্ট, ৰেড ৰিভাৰ টাইমছ আছাম।